নমস্কাৰ দৰ্শকসকল, আপোনালোকে চাই আছে স্কাই নিউজ অসম। আজি স্কাই নিউজ অসমৰ দেওবৰীয়া অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যোগ মানৱ চেতনা বিকাশৰ এটা বিৱৰ্তনমূলক প্ৰক্ৰিয়া। যোগ এনে এটা পদ্ধতি যাৰ দ্বাৰা এজন ব্যক্তিৰ আভ্যন্তৰীণ ক্ষমতাসমূহক বিকাশ ঘটোৱা সম্ভৱ। যোগৰ দ্বাৰা সম্পূৰ্ণ আত্ম উপলব্ধি অৰ্জন কৰিব পৰা যায়। মহাঋষি পতঞ্জলিৰ মতে মনৰ চঞ্চলতা দমাই ৰখাটোৱেই হৈছে যোগ। আগৰ দিনত ঋষিমুনিসকলে যোগ সাধনাৰ জৰিয়তে বহুতো অসাধ্য সাধন কৰি অহাৰ উদাহৰণ আছে, কিন্তু অতীজৰ কথা নহয়। আজি আমি বৰ্তমান সময়ৰ কথা ক'বলৈ লৈছোঁ। আজিৰ দিনতো যোগৰ বলত অসাধ্য সাধন কৰি চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে এজন যুৱক। তেনে এজন যুৱকৰ সৈতে আজি আমাৰ দেওবৰীয়া বিশেষ। আজি আমাৰ মাজত উপস্থিত আছে অসম আৰক্ষীত কৰ্মৰত তথা আন্তঃৰাষ্ট্ৰীয় যোগী অসীম বৰুৱা। আমাৰ মাজত উপস্থিত আছে অসীম বৰুৱা। বৰুৱা, আপোনাক আমাৰ দেওবৰীয়া বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আপুনি যোগৰ জৰিয়তে বিভিন্ন অসাধ্য সাধন কৰি আহিছে, সেইখিনি বাৰু আমি অলপ পিছলৈকে পাতিম। কিন্তু প্ৰথমতে আপুনি কওকচোন, আপুনি কেনেকৈ এই যোগ সাধনা বা যোগ চৰ্চাটো কেতিয়াৰ পৰা আৰম্ভ কৰিলে? একচুৱেলি মই যোগ চৰ্চাটো বহুত সৰুৰে পৰা মই যোগ চৰ্চা কৰি আহিছোঁ। প্ৰায় মোৰ 7 বছৰমান বয়সৰ পৰা মই যোগ চৰ্চা কৰি আহিছোঁ। এনেকৈ মই গৈ আছোঁ আগবাঢ়ি, আৰু মোৰ লক্ষ্য এতিয়াও উপনীত হোৱা নাই আৰু কৰি গৈ থাকিম। ধন্যবাদ। অসীম বৰুৱাক হয়তো চিনি নোপোৱা মানুহ নাই। অসীমৰ যিবিলাক কাৰুকাৰ্য, কিছুমান চমৎকাৰী কাৰুকাৰ্য তেওঁ ইতিমধ্যে প্ৰদৰ্শন কৰিছে বিভিন্ন মঞ্চত। তাৰ আগতে মই অসীমক সুধিব বিচাৰিছোঁ যে আপুনি যে যোগ চৰ্চা আৰম্ভ কৰিছিলে বা যোগ শিক্ষা, আপুনি প্ৰথমতে কাৰ ওচৰত এই যোগৰ বিষয়ে শিক্ষা লাভ কৰিছিলে? মোৰ ঘৰ শিৱসাগৰত হয়। মই মোৰ যোগ শিক্ষা আৰম্ভ কৰিছিলোঁ প্ৰথম মোৰ গুৰু অনন্ত শিক্ষাদেৱ, তেওঁ শিৱসাগৰ ঢুলীয়াপাৰত ঘৰ। তেওঁৰ পৰা প্ৰথম মই যোগৰ শিক্ষা লৈছিলোঁ। আমি দেখিবলৈ পাইছোঁ যে আপুনি বিভিন্ন মঞ্চত বিভিন্ন ক্ষেত্ৰত কিছুমান আপোনাৰ যোগৰ কাৰুকাৰ্য প্ৰদৰ্শন কৰিছে, আৰু দৰ্শকসকলেও নিশ্চয় অসীমক দেখিবলৈ পাইছে বিভিন্ন টিভি চেনেল বা বিভিন্ন মিডিয়াৰ জৰিয়তে। এতিয়া মোৰ প্ৰশ্ন হৈছে অসীমলৈ যে আপুনি যে কিছুমান আশ্চৰ্যকৰ কাম কৰে, এই কামবিলাক যে কৰে, এয়া কি যোগৰ দ্বাৰা সম্ভৱ হৈছে নে আন আপুনি কিবা পদ্ধতি অৱলম্বন কৰে? এতিয়া বৰ্তমান যুগত যি যোগৰ চৰ্চা বৰ্তমান অসমতে যি চলি আছে বা গোটেই ভাৰতবৰ্ষতে চলি আছে, আমাৰ যোগৰ ভাগ বহুত ধৰণৰ আছে। আপুনি যদি আমি শৰীৰটোৰ কাৰণে আমি যোগ অভ্যাস কৰিবলৈ যাওঁ, তেন্তে আমাৰ যোগৰ যিবিলাক আসন আছে, প্ৰাণায়াম আছে, ধ্যান আছে, ধাৰণা আছে, এই সকলোবিলাক যিটো অষ্টাংগ যোগা বুলি কয়, যম নিয়ম আছে, আসন আছে, প্ৰাণায়াম আছে, প্ৰত্যাহাৰ আছে, ধাৰণা আছে, সমাধি আছে, এই 8টা যোগ আছে। এই যোগকেইটা কৰিলে আমি শৰীৰটোক সুন্দৰভাৱে আমি ৰাখিব পাৰিম, বেমাৰ বিজনৰ পৰা মুক্ত কৰি ৰাখিব পাৰিম। আৰু আজি মই যি কৰি আছোঁ, যিখিনি মই সাধনা কৰি পাইছোঁ, যোগৰ যিটো আধ্যাত্মিক দিশ, এই দিশখিনিত যদি আমি আগবাঢ়ি যাওঁ, তেন্তে আমি এই কামখিনি কৰিবলৈ সফল হ'ম। আৰু মোৰ এটাই উদ্দেশ্য আছে, এইখিনি যে মই কৰি আছোঁ, কৰি থকাৰ কাৰণটো হ'ল মই অসমতে নহয়, গোটেই ভাৰতবৰ্ষতে, গোটেই বিশ্বতেই মই এইটো আগৰ যি ঋষিমুনিসকলে আমাক দি থৈ যোৱা যিটো শক্তি, এই শক্তিটো আমি লৈ পিনি আমি সকলো দিশতে, অকল মই আশ্চৰ্যকৰ কিছুমান কাম কৰি আছোঁ এইটো বুলি নহয়, আমি পঢ়াৰ ক্ষেত্ৰত হওক, আমাৰ বিজনেছৰ ক্ষেত্ৰত হওক, যিকোনো ক্ষেত্ৰত আমি যদি যোগৰ সাধনা কৰি পিনি আমি মনটো সবল কৰি ল'ব পাৰোঁ, তেন্তে আমি আমাৰ লক্ষ্যবিলাক ভালদৰে উপনীত হ'ব পাৰিম। নিশ্চয় নিশ্চয়, খুব ধুনীয়া কথা। দৰ্শকসকল, এয়া আমাৰ মাজত আছে আন্তঃৰাষ্ট্ৰীয় যোগী অসীম বৰুৱা। অসীম বৰুৱাই ইতিমধ্যে বিভিন্ন মঞ্চত, বিভিন্ন ঠাইত, দেশৰ বিভিন্ন জেগাত তেওঁ যোগৰ জৰিয়তে যিবিলাক আশ্চৰ্যকৰ কিছুমান কাৰুকাৰ্য, কলা কৌশল প্ৰদৰ্শন কৰিছিলে। এতিয়া মই অসীমক সুধিব বিচাৰিছোঁ যে আপুনি ক'ত আৰু কোন মঞ্চত আপোনাৰ এই যোগৰ কাৰুকাৰ্য প্ৰদৰ্শন কৰিছে? এইটো কথা ক'বলৈ গ'লে মই প্ৰথমতে মোৰ এই মই যিবিলাক কাৰ্য কৰি আছোঁ, যিবিলাক কাম কৰি আছোঁ, মই যিহেতু চুলিয়েদি মই গাড়ী টানিছোঁ, চুলিৰ ওপৰত মই ওলমিছোঁ, চুলিয়েদি ৱেইট দাঙিছোঁ, এই সকলোবিলাকৰ কোৱাৰ আগতে মই মোৰ যিজন গুৰুৱে মোক এই শিক্ষা দিছিলে, তেওঁৰ নামটো মই ল'ব বিচাৰিছোঁ। তেওঁৰ নাম হ'ল ৰত্নেশ্বৰ নেওগ। তেওঁ ঘৰ লখিমপুৰত। তেওঁ মোক আমি গৈছিলোঁ, তেওঁ আৰু মই গৈছিলোঁ, আৰু আমাৰ এটা টিম গৈছিলে, অন্ধ্ৰপ্ৰদেশত গৈছিলোঁ। আমি অন্ধ্ৰপ্ৰদেশত যাওঁতে, অন্ধ্ৰপ্ৰদেশৰ আমি হোটেলত থাকোঁতে এই কথাখিনি আলোচনা হৈছিল। আলোচনা হৈ থাকোঁতে তেওঁ মোক কৈছিল যে তই এই কামখিনি কৰিব পাৰিবি। তেতিয়া মই ভাবি আচৰিত লাগিছিলে যে মই এইখিনি কৰিব পাৰিম জানো। তেতিয়া কৈছে তই পাৰিবি, তই এবাৰ
নিজৰ মনটোক স্থিৰ কৰ, ভালকৈ তই ভাবিছা তই পাৰিবি। তেতিয়া মই মোৰ মাক সুধিছিলোঁ, আহি পিনি মই অন্ধ্ৰপ্ৰদেশৰ পৰা মই ঘূৰি আহি মোৰ মাক সুধিলোঁ, মা ক'লে তই পাৰিবি নিশ্চয়, তই চেষ্টা কৰি চা। তাৰপিছতে মই তেতিয়া চুলি ৰাখিলোঁ। ৰখাৰ পিছতে মই 3 মাহৰ পিছতে মই এখন ফ'ৰজিয়াছ এখন গাড়ী টানিবলৈ সক্ষম হৈছিলোঁ। গুৰুৰ যি মানে ইনষ্ট্ৰাকশ্যন আছিল, গুৰুৱে কেনেকুৱা ধৰণে মোক মানে কৰিব কৈছিল, সেইখিনি কৰাৰ ফলত মই এখন ফ'ৰজিয়াছ গাড়ী টানিবলৈ সক্ষম হৈছিলোঁ। তাৰোপৰি মই অন্ধ্ৰপ্ৰদেশত মই তেনেকুৱা ধৰণে কৰা নাছিলোঁ প্ৰগ্ৰেম, মোৰ গুৰু কৰিছিলে। তাৰপিছত মই ৱেষ্ট বেংগলত কৰিছোঁ, তাৰপৰা বেংগলোৰত কৰিছোঁ, তাৰপিছতে আপোনাৰ ঝাৰখণ্ডত কৰিছিলোঁ আৰু অসমৰ বিভিন্ন জেগাত মই এই প্ৰদৰ্শন কৰিছোঁ। তাৰোপৰিও মই যোগৰ ক্ষেত্ৰত মানে যিটো য়োগাৰ কম্পিটিশ্যন হয়, সেই কম্পিটিশ্যনবিলাকত ইণ্টাৰনেশ্যনেল লেভেলতো মেডেল পাবলৈ সক্ষম হৈছোঁ আপোনালোকৰ আশীষ আৰু বিচাৰিছোঁ। আৰু মোৰ ভৱিষ্যত মোৰ যি লক্ষ্য আছে, সেই লক্ষ্যত উপনীত হোৱাৰ কাৰণে আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ। নিশ্চয় অসীম, খুব ভাল লাগিল আপোনাৰ অভিজ্ঞতা, আপোনাৰ যি অনুষ্ঠান আপুনি কৰিছিলে সেই বিষয়ে জানিব পাৰি খুব ভাল লাগিলে। এতিয়া দৰ্শকসকলে আমাৰ স্ক্ৰীণত হয়তো দেখি আছে যে অসীমে কেনেকুৱা আশ্চৰ্যকৰ কিছুমান কাম কৰে। এতিয়া পঞ্জাৱ বডি ট্ৰাক তেওঁ নিজৰ চুলিৰে টানিব পাৰে। তাৰোপৰি আৰু কি কৰিব পাৰে অসীম? মই চুলিয়েদি পঞ্জাৱ বডি ট্ৰাকলৈকে টানিছোঁ। তাৰোপৰি মই চুলিয়েদি ৱেইট দাঙিব পাৰোঁ। ৱেইট আপোনাৰ যিটো গিনিছ ৱৰ্ল্ড ৰেকৰ্ড আছে 81 কেজি, মানে 81 কেজি মই দাঙিব পাৰি আছোঁ এতিয়া। প্ৰায় 1.5 কুইণ্টেল, মানে 1 কুইণ্টেল 50 কেজিৰ ওপৰত মই এতিয়ালৈকে দাঙিব পাৰোঁ। 1.5 কুইণ্টেল ডঙাটো চুলিৰে আচৰিত কথা। হয়, তাৰ উপৰিও বহুতখিনি কামেই কৰি আছোঁ যিবিলাক নেকি ভাবিলে ভয় লাগিব। মানে যদি মানে এনেই য়োগা সাধনা কৰি থকা মানুহ নহয়, জেনেৰেল মানুহবিলাকে যদি এইবিলাক ভাবে যে এইবিলাক কি কৰি আছে, কিন্তু এইটো যোগ সাধনাৰ বলতে সক্ষম হয় বুলি মই ভাবোঁ। সেয়ে মই সকলোকে অনুৰোধ জনাওঁ, অকল আজি মই এইখিনি কাম কৰিছোঁ যে এইখিনি কাম কৰক, মই এইটো কথা ক'ব নিবিচাৰোঁ। কিন্তু মই এটাই ক'ব বিচাৰিছোঁ যে মানে আমি যোগ সাধনাৰ দ্বাৰা আমাৰ নিজৰ যিবিলাক লক্ষ্য থাকে, সেই লক্ষ্যবিলাক আমি ভালদৰে আগুৱাই লৈ যাব পাৰিম বুলি মই ভাবোঁ। খুব ধুনীয়া কথা কৈছে। আৰু আমি যিবিলাক দেখুৱাই আছোঁ দৰ্শকসকলক, যাতে কোনেও এইবিলাক এনেই দেখি পেলাই কৰিবলৈ চেষ্টা নকৰে, কাৰণ এইবিলাক হৈছে যোগ সাধনাৰ বস্তু। সাধনা অবিহনে এনেকুৱা অসাধ্য সাধন কৰা সম্ভৱ নহয়। সেইকাৰণে মই পুনৰবাৰ অনুৰোধ জনাইছোঁ যাতে কোনেও এয়া কৰিবলৈ চেষ্টা নকৰে। এতিয়া হৈছে কৰোণা কাল। কৰোণা কালত বিশ্বজুৰি কৰোণাই যি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে, মহামাৰী কৰোণাই বহুতৰে প্ৰাণ হানি কৰিছে। ইতিমধ্যে বহু লোক মৃত্যুমুখত পৰিছে কৰোণাত। আৰু এতিয়া কথাটো হ'ল, এই যোগৰ জৰিয়তে আমি আমাৰ যিটো শৰীৰৰ ইমিউনিটি ছিষ্টেম বা ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা, সেইটো আমি বৃদ্ধি কৰিব পাৰোঁ নেকি বাৰু? সেইটো নিশ্চয় পাৰি, কাৰণ মই এইটো কাৰণে ক'ব বিচাৰোঁ, আমাৰ শৰীৰটো 5 এলিমেণ্টছেৰে গঠিত হয়। আৰু এই 5 এলিমেণ্টছ যদি আমি ভাল ধৰণে আমি ৰাখিব বিচাৰোঁ, শৰীৰটোক ষ্ট্ৰং কৰি ৰাখিব বিচাৰোঁ, যিটো ইমিউনিটি ছিষ্টেম সেইটো আমি ষ্ট্ৰং কৰিব বিচাৰোঁ, তেন্তে তাৰ কাৰণে আমি যোগ অভ্যাস কৰিব লাগিব। বেছি আমি বহুত কষ্ট কৰিব নালাগে। যোগৰ যদি আমি ডেইলি আমি আধা ঘণ্টা সময়ো আমি যোগৰ লগত সময় কটাওঁ, যোগৰ যিবিলাক আসন আছে, যিবিলাক প্ৰাণায়াম আছে, আমি বেলেগ মই ক'ব নাযাওঁৱেই, অকল আসন আৰু প্ৰাণায়াম কৰি আমি ইমিউনিটি ছিষ্টেমটো আমি সবল কৰি ৰাখিব পাৰোঁ। আৰু যিটো কৰোণা মহামাৰী চলি আছে গোটেই দেশজুৰি, এই কৰোণা মহামাৰীত আমি কোনো ধৰণৰ আমি ঔষধ নোখোৱাকৈ আমি যোগ চৰ্চা কৰি আমি নিজৰ শৰীৰটো সবল কৰি ৰাখিব পাৰিম। ইয়াৰ কাৰণে যোগৰ যিখিনি প্ৰাথমিক চৰ্চা সেইখিনি কৰিলে হয়তো যথেষ্ট নহয় অসীম? হয়। ঠিকেই। আপুনি যোগ চৰ্চাৰ লগতে অসম আৰক্ষীৰো এজন জোৱান, যোগ চৰ্চাকাৰীৰ লগতে অসম আৰক্ষীৰো এজন জোৱান। অসম আৰক্ষীত আপুনি যোগ বিষয়টোক আপুনি কি হিচাপে লৈছে, মানে অসম আৰক্ষীয়ে কেনেদৰে লৈছে বিষয়টোক? বিশেষকৈ মই এতিয়া আছোঁ অসম আৰক্ষী বাহিনীৰ যিটো চেণ্ট্ৰেল টীম হয়, আমাৰ তাতে 10টা টীম আছে। টাইকাণ্ডো আছে, উচু আছে, এথলেটিক্স আছে, আৰ্চাৰী আছে, ফুটবল আছে, এনেকৈ টীমবিলাক আছে। এই টীমবিলাকক মই যোগৰ প্ৰশিক্ষণ দি আহিছোঁ আৰু টীমবিলাকৰ পাৰফৰ্মেঞ্চবিলাক বহুত ভাল আছে। প্ৰত্যেক টীমৰ পাৰফৰ্মেঞ্চবিলাক এইবাৰ যোৱাবাৰ যিটো কম্পিটিশ্যন অল ইণ্ডিয়া পুলিচ মিট হৈ যায়, তাতে আমাৰ টাইকাণ্ডো টীমে বহুত মেডেল ল'বলৈ সক্ষম হৈছে। আমাৰ আৰ্চাৰী টীমত যিটো ৱৰ্ল্ড পুলিচ মিট হয়, তাতো মেডেল পাবলৈ সক্ষম হৈছে। এনেকৈ মই ভাবোঁ যে যোগৰ পৰা তেওঁলোকৰ বহুখিনি উপকৃত হৈছে। আৰু শুনিছিলোঁ যে যোগৰ জৰিয়তে আপুনি কিছুমান বেমাৰো চিকিৎসা কৰে, ধৰক হাৰ্টৰ পেচেণ্ট বা চুগাৰ বা পেৰালাইচিছ পেচেণ্ট, এইবিলাক আপুনি কেনেদৰে কৰে? মানে আমি যোগৰ দ্বাৰা আমি সকলোবিলাক বেমাৰে নিৰাময় কৰিব পাৰোঁ।
যেনে এতিয়া মই এক্সাম্পল হিচাপে যদি আপোনাক কওঁ ছুগাৰ হয় ছুগাৰৰ কাৰণে আমি কি কৰিব লাগে ছুগাৰৰ কাৰণে যিটো আমাৰ য়োগাৰ মানে যিখিনি প্ৰাণায়াম আছে বিশেষকৈ যিটো ইউনিভাৰ্চিটি লেভেলত তাক মানে আপোনাৰ কপাল ভাতি এটা যিটো নাম হয় সেইটো ইউনিভাৰ্চিটি লেভেলত সেইটো ক্ৰিয়া বুলিও কয় আৰু আমাৰ যিটো বিশেষকৈ সকলোৰে পৰিচিত ৰামদেৱজী কথাও মই ক'ব বিচাৰিছোঁ তেওঁ এই কপাল ভাতি প্ৰাণায়াম বুলি কয় তেওঁ এই প্ৰাণায়ামটো বা এই ক্ৰিয়াটো আমি কৰি পিনি আমাৰ যিটো ছুগাৰ আমি যিটো ইনচুলিনৰ পাৱাৰটো আমি ইনচুলিন ক্ৰিয়েট কৰিব পাৰোঁ এই প্ৰাণায়াম কৰি পিনি তাৰ উপৰিও বহুত ধৰণৰ আসন আছে আৰু বিশেষকৈ আমি যিবিলাক মানে টুইষ্টিং কিছুমান আসন আছে যিবিলাক আসন মই যেনেকৈ আপোনাক অৰ্ধমস্যন্দ্ৰাসন যিসকলে যোগৰ অভ্যাস কৰে সেইসকলে নিশ্চয় গম পাব আৰু যিসকলে গম নাপায় তেখেতসকলে নেটত চাৰ্চ কৰি চাব পাৰে যে কোনটো আসনৰ নাম কি কেনেকুৱা ধৰণে মই কেইটামান আসনৰ নাম কৈ দিছোঁ সেইকেইটা আসন কৰি আমি ছুগাৰ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিম যেনে আপোনাৰ অৰ্ধমস্যন্দ্ৰাসন মণ্ডুকাসন পৱন মুক্তানাসন এনেকুৱা কিছুমান আসন আছে যিবিলাক আসনে আমি ছুগাৰ নিয়ন্ত্ৰণ কৰিব পাৰিম বঢ়িয়া খুব ভাল কথা দৰ্শকসকলক জনাওঁ যে অসীমে যোগৰ জৰিয়তে যোগ সাধনাৰ জৰিয়তে এনেকুৱা কিছুমান কাম কৰে সেইবিলাকতো আমি ইতিমধ্যে পাতিলোৱে কিন্তু অসীমে আৰু এটা কাম কৰিব পাৰে যে 15 দিন একো নোখোৱাকৈ থাকিব পাৰে এয়া কেনেকৈ সম্ভৱ অসীম এইটো কথা মই ক'বলৈ গ'লে একচুৱেলি মই সেইটো ভবা নাছিলোঁ প্ৰথমতে মানুহৰ মুখত শুনি থাকোঁ যে মানুহে ভাত এসপ্তাহলৈকে নোখোৱাকৈ থাকিব পাৰে তেতিয়া মই চেষ্টা কৰি চাইছিলোঁ যে মানে কিমান দিননো মই থাকিব পাৰোঁ তেতিয়া মই চেষ্টা কৰি পিনি মই পাইছিলোঁ বহুত উৰিক হৈ যায় কিন্তু তথাপিও মানুহে 15 দিনলৈকে মই বিশেষকৈ 15 দিনলৈকে মই নোখোৱাকৈ থাকিব পাৰিছিলোঁ অকল পানী খাই আছিলোঁ কিন্তু অলপ দুৰ্বল অনুভৱ হ'ব কিন্তু মানুহ 15 দিনলৈকে নোখোৱাকৈও জীয়াই থাকিব পাৰে বুলি মই বিশ্বাস কৰোঁ এনেকুৱা আচৰিত কথা আচৰিত যেন লাগিলেও এয়া সঁচা অসীমে সেয়া কৰি দেখুৱাইছে ইতিমধ্যে 15 দিন একো নোখোৱাকৈ অকল পানী খায়ে তেওঁ আছিলে খুব আশ্চৰ্যকৰ কথা আপুনি যে যোগ সাধনা কৰিছে এইটোৰ প্ৰতিতো আপুনি একান্ত আপোনাৰ সৰুৰে পৰাই চাগে আগ্ৰহ আছিলে হয় তাৰপিছতে এতিয়া আপুনি পৰৱৰ্তী সময়ত ইয়াক লৈ আপোনাৰ কিবা পৰিকল্পনা আছে নেকি বাৰু বিশেষকৈ মানে কি যোগৰ বহুতবিলাক আছে যিটো আধ্যাত্মিক দিশ আছে যি আগৰ ঋষিমুনিসকলে যিবিলাক আমাক দি থৈ গৈছে আগতে আপোনালোকে চাগে দেখি পাইছেও যে টিভি বিলাকত কিছুমান মানে ঋষিমুনিসকলৰ যি শক্তি বা কিছুমান কিতাপত মহান মহান যিবিলাক কিতাপ আছে সেই কিতাপবিলাকতো আপোনালোকে পাইছে ধৰক সেই কিতাপবিলাকত যিবিলাক কথা আছে মই সেইবিলাক মই ভাবোঁ যে এনেকুৱা কৰিব পাৰি নে নোৱাৰি তেতিয়া মোৰ এতিয়া যি ভাৱ হৈ আছে মই সেইটোৱে আপোনালোকক প্ৰকাশ কৰিব বিচাৰিছোঁ মানে মই এজন হিমাচলৰ যোগী তেখেতৰ লগত তেখেতৰ ছেক্ৰেটাৰীৰ লগত মোৰ কথা সাক্ষাৎ হৈছে মই মানে যিটো আজিলৈকে চাগে এইটো শুনা নাই কোনো যিটো মানে মাটিৰ পৰা উঠি অহাৰ যিটো মাটিৰ পৰা ওপৰলৈ যেনে চেৰাত বহি থকা বহি আছোঁ তেনেকৈ মানে মাটিৰ পৰা উঠি আহিব পৰা যিটো শক্তি লাগে সেই শক্তিৰ কাৰণে মই যদি মই পাৰোঁ মই অব্যাহত আছে মোৰ প্ৰেক্টিছ আৰু তেখেতৰ ওচৰত মই যাব লাগিব তাৰ উপৰিও আপোনাৰ যুগৰ যিটো তাত্ৰকাৰ বুলি এটা শব্দ আছে আৰু সেই তাত্ৰকাৰ যিখিনি কাম আছে সেই কামখিনি চকুৰে চাই পিনি কিবা এটা বস্তুক আপুনি ডিফিউজ কৰি দিব পাৰে যেনেকৈ লাইটৰ বাল্ব হওক বা কিবা এটা কাঁচৰ বাচন হওক তাক চকুৰে চাই ফালি দিব পৰা এনেকুৱা কিছুমান শক্তি আছে যুগত সেইবিলাক মই অব্যাহত ৰাখিছোঁ আৰু অহাটো দিনত চাগে মই সেইখিনি সফল হ'ম কাৰণ কেতিয়াও মানুহে হতাশ হ'ব নালাগে আৰু মই এটাই বিশ্বাস কৰোঁ ভগৱানক যেনেকৈ আমি দেখা নাই কিন্তু বিশ্বাস কৰোঁ তেনেকৈ আমাৰ দেহত এটা আত্মা আছে আৰু সেই আত্মাকো মই বিশ্বাস কৰোঁ আছে বুলি যেনেকৈ ভগৱানক দেখা নাপাওঁ ভগৱানৰ শক্তি বহুত আছে বুলি মই ভাবোঁ তেনেকৈ মোৰ শৰীৰত থকা যিটো আত্মা আছে সেইটোৰ শক্তি আছে বুলি ভাবোঁ সেয়ে মই অব্যাহত ৰাখিছোঁ আৰু নিশ্চয় মই সফল হ'ম দৰ্শকসকলে নিশ্চয় দেখিছে আমাৰ ভিডিঅ'ত আমাৰ মানে স্ক্ৰীণত নিশ্চয় দেখি আছে যে অসীমে চুলিত ৰছী এডাল বান্ধি পেলাই ওপৰত আসন কৰিছে এই যে আপুনি এইটো কৰিছে আসনটো এইটো কৰাৰ আগতে আপুনি কিবা সাধনা বা কিবা কৰে নেকি বাৰু এতিয়া সেইটো বিষয়ে মই ক'বলৈ বিচাৰিছোঁ এনেকুৱা ধৰণে মানে কি আপোনাৰ যিহেতু চুলি চবৰে একে থাকে কিন্তু চুলিখিনিক ষ্ট্ৰং কৰিবৰ কাৰণে আপুনি কি কৰিব লাগিব তাৰ কাৰণে যিখিনি আপোনাৰ কাম থাকে যেনে য়োগাৰ মই দিশলৈ যাওঁ যেনেকৈ আপুনি য়োগাৰ যিটো কপালভাতি প্ৰাণায়াম বুলি মই কৈ আছোঁ এই কপালভাতি প্ৰাণায়ামটো আপুনি কৰিব লাগিব প্ৰায় 1 ঘণ্টা ওপৰত কৰিব লাগিব তাৰ উপৰিও আপোনাৰ যিটো ইনভাৰ্টেড কিছুমান আসন আছে যিটো উল্টা হ'ব লাগে মানে যেতিয়া আমাৰ মগজুলৈ ব্লাডৰ চাৰ্কুলেশ্যন বাঢ়ি যায় বাঢ়ি যোৱাৰ লগে লগে কি হয় আমাৰ
তাৰ যিবিলাক চেলছ আছে সেই চেলছবিলাক এক্টিভেট হৈ যায় আৰু এক্টিভেট হ'লে আমাৰ চুলিত যিখিনি শক্তি লাগে আৰু সেই শক্তিৰ কাৰণে মই কিছুমান মেডিটেশ্যনো কৰিছোঁ আৰু বিশেষকৈ মাইণ্ড পাৱাৰটো বহুত লাগিব এইখিনি কাম কৰিবলৈ যাওঁতে আপুনি মাইণ্ড পাৱাৰটো যদি আপোনাৰ ষ্ট্ৰং হয় তেন্তে আপুনিও কৰিব পাৰিব কিন্তু মই এটাই অনুৰোধ কৰোঁ যে মই আজি আপোনালোকে স্ক্ৰীনত দেখি আছে যিহেতু গাড়ী টানি আছোঁ মই কিন্তু আপোনালোকেও যাতে চুলি দীঘল কৰি ফটককৈ গাড়ীখন টানিবলৈ নাযায় কাৰণ ইয়াৰ কাৰণে যিখিনি মেডিটেশ্যন যিখিনি প্ৰাণায়াম কৰিব লাগে সেইখিনি আপোনালোকে কৰিব তেতিয়া আপোনালোকে অকল গাড়ী টনা কথাই মই নকওঁ সকলো দিশতে আপুনি পঢ়াৰ ক্ষেত্ৰত মই বিশেষকৈ পঢ়াৰ ক্ষেত্ৰত মানে ক'ব বিচাৰিছোঁ পঢ়াৰ ক্ষেত্ৰত আমি বহুত আগবাঢ়ি যাব পাৰিম বুলি ভাবোঁ মই নিশ্চয় নিশ্চয় অসীম এতিয়াতো গুৱাহাটীতে থাকে আপোনাৰ ঘৰ শিৱসাগৰত আপোনাৰ পৰিয়াল কোন কোন আছে পৰিয়াল মোৰ মা দেউতা আছে ভাইটি আছে মোৰ ৱাইফ আছে আৰু মোৰ বাচ্চা আছে খুব ভাল লাগিল অসীমৰ লগত কথা পাতি আমি দৰ্শকসকলে আজি আপোনালোকৰ মাজলৈ আনিছোঁ অসীম বৰুৱাক যোগী আন্তঃৰাষ্ট্ৰীয় যোগী অসীম বৰুৱা আপোনালোকে নিশ্চয় এই অনুষ্ঠানটো ভাল পালে আমি আগলৈও অসীমক আমাৰ ষ্টুডিঅ'লৈ মাতিম আৰু নতুন নতুন কথা কিছুমান জানিবৰ কাৰণে অসীমৰ সৈতে কথা পাতিম আজিলৈ বিদায় জনাব বিচাৰিছোঁ আপোনালোকে চাই থাকিব স্কাই নিউজ অসম আপোনালোকে যদি আমাক ফেচবুকত চাই আছে তেতিয়াহ'লে আমাৰ ফেচবুক পেজটো স্কাই নিউজৰ ফেচবুক পেজটো লাইক কৰি দিব আৰু যদি আমাক ইউটিউবত চাই আছে তেতিয়াহ'লে আমাৰ স্কাই নিউজ অসমৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ